হাই ফ্ৰেণ্ডছ, মই পাৰ্থ। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভালে আছেনে? মোৰ ভিডিঅ'বিলাক চাইছেনে? যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। চাই থাকক আপোনালোকে। আৰম্ভ কৰিব ওলাইছোঁ মানে কথাটো হ'ল কি, আপোনাৰ বেংক একাউণ্ট আছে নেকি? যদি আছে সাৱধান, লুটি নিব পাৰে আপোনাৰ একাউণ্টৰ পৰা কমপ্লিট 1 টকা নোহোৱাকৈ পইচা লুটি নিব পাৰে। তেনেকুৱা হৈ আছে তেনেকুৱাই আজি এটা ঘটনা লৈ মই আপোনালোকক এই ভিডিঅ'টো বনাবলৈ মই লৈছোঁ। আপোনালোকৰ মেছেজ আহিব, এটা অডিঅ' মেছেজ আহিব, এখন আপোনাৰ ফটো টাইপৰ এটা পেজ আহিব, তেনেকৈ আহিব। মই কমপ্লিট এইডোখৰ পিছত মই দেখাই দিম বস্তুটো। আপোনালোকক ক'ব যে বেংক একাউণ্টত 10,000 12,000 টকা ভৰাবলৈ ক'ব। আপোনালোকৰ একাউণ্টৰ নাম্বাৰ খুজিব। যদি একাউণ্টত পইচা নাই ক'ব আমি 25 লাখ টকা আপোনালোকক ভৰাই দি আছোঁ। আপুনি একাউণ্টত গৈ পিনি 12,000 বা 13,000 কথা বা 15,000 এনেকৈ 20,000ও ক'ব পাৰে, তেনেকৈ ভৰাই দিয়ক। আপোনাৰ লগে আপোনাৰ পইচাত আপুনি জমা কৰাৰ পিছতে 10-15 মিনিট বা আধা ঘণ্টা 1 ঘণ্টাৰ পিছত আপুনি পইচাটো পাই যাব। কিন্তু সেইটো ভুল নকৰিব, সাৱধান। যদি সেইটো ভুল কৰিছেও আপোনালোকে, তেতিয়াতো গম পাইছে কৰাবিলাকে। যদি নাই কৰা তেনেহ'লে সাৱধান হওক। বাকীডোখৰ মই আপোনাক যিভাগে আহে আপোনালোকক সাৱধান হ'বলৈ, ঠগ নাখাবলৈ মই দেখাই দিছোঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। हेलो नमस्कार सर, मैं सोनिया कुमारी बात कर रही हूँ केबीसी कौन बनेगा करोड़पति की ओर स्कीम से। कंपनी डायरेक्टर कॉल सेंटर मुंबई से आपके लिए एक सरप्राइज गुड न्यूज़ है। केबीसी कौन बनेगा करोड़पति की तरफ से ऑल इंडिया ऑल सिम कार्ड एक लकी ड्रॉ किया गया है, जिनमें कुछ लकी नंबर्स विनर आ चुके हैं। उन नंबर में से आपका भी ये नंबर शामिल है। आपके नंबर के ऊपर एक 25 लाख की लॉटरी लगी है। आपके और आपके परिवार को बहुत बहुत बधाई हो, मैनी कंग्रेचुलेशंस। जो आपकी लॉटरी की मुकम्मल फाइल है वो ICICI बैंक हेड ऑफिस न्यू दिल्ली चांदनी चौक में जमा हो चुकी है। वहाँ के ब्रांच मैनेजर हैं मिस्टर राणा प्रताप सिंह जी, जो कंपनी की लगी हुई लॉटरीज को ट्रांसफ़र करते हैं। अभी जो हमने आपको फाइल पेपर व्हाट्सअप किया है, इस पेपर के ऊपर मिस्टर राणा प्रताप सिंह जी का व्हाट्सअप नंबर लिखा हुआ है। उस नंबर को आप अपने मोबाइल में सेव करें और व्हाट्सअप कॉल करें और उनको बोले कि हम कौन बनेगा करोड़पति के विनर बात कर रहे हैं। जो हमारा लॉटरी का चेक आपकी बैंक में पहुंचा है, हम उसे आज की डेट में कब, कैसे और कहां से ले सकते हैं। अगर मिस्टर राणा प्रताप सिंह जी आपसे लॉटरी का नंबर पूछें तो उनको आपने पेपर के ऊपर लिखा हुआ लॉटरी का नंबर बताना है। मिस्टर राणा प्रताप सिंह जी के अलावा आपने लॉटरी का नंबर किसी और से शेयर नहीं करना है। मोस्ट वेलकम फ्रॉम केबीसी कंपनी। धन्यवाद। ৰেকৰ্ডিঙতো বস্তুটো আপোনালোকে দেখিলেই KBC চিষ্টেমত তেনেকৈ হেৰিটো আছে, কৌন বনেগা কৌড়পতি, অমিতাভ বচ্চনৰ ফটো দিয়া থাকিব। আপোনাৰ তাত যিটো ফোন নাম্বাৰ দিয়া আছে, প্ৰথমে সেই আপোনাৰ যিটো নাম্বাৰলৈ মেছেজটো আহিছে সেই মেছেজটোলৈ ফোন কৰিব ক'ব, হোৱাটছআপ কল কৰিব ক'ব। হোৱাটছআপ কল কৰি সিহঁতি ক'ব আপোনাৰ একাউণ্টৰ নাম্বাৰটো আমালৈ পঠিয়াই দিয়ক। আপুনি পঠিওৱাৰ পিছত 10 মিনিটৰ পিছত আপোনালোকে কল বেক কৰক। আপোনালোকে 10 মিনিটৰ পিছত কল বেক কৰিব। তেতিয়া ক'ব আপোনালোকক আপোনাৰ এনেকুৱা কথা, আপোনাৰ একাউণ্টততো পইচা কম আছে, আমি 25 লাখ টকা দিম। যিহেতু মিনিমাম আপোনালোকৰ একাউণ্টত 10,000 বা 20,000 টকা থাকিব লাগিব। সেইবাবে আপুনি গৈ আপোনাৰ একাউণ্টত সিহঁতি হেক কৰি পইচাটো নিবলৈ 10,000 বা আপোনাৰ 12,000 20,000 ভিতৰত কিবা এটা পইচা ভৰাই দিয়ক। তেতিয়াহে আপোনালোকে 25 লাখ টকাটো পাব। সেই কথাটোকে পইচাখিনি হেক কৰি সিহঁতি নিবলৈ সেই আপোনাক নিশ্চয় মনটো ওলট পালট কৰি সেই পইচাটো একাউণ্টত ভৰুৱাই দিব। ভৰুৱাই দিয়াৰ পিছত আৰু আপোনাৰ পইচা গ'ল আৰু ক'ত ঘূৰাই পাব। সেইটোকে আপোনালোকে নাম্বাৰ আহিলে সাৱধান চাব, কথাবোৰ ভাবি চিন্তি কৰিব, নহ'লে কিন্তু আপোনালোকেও পস্তাব। তেনেহ'লে কথাটো তেনেকুৱা ধৰণে। যদি মোৰ বন্ধুসকল ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানেই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই।